অকমান কাৰণে নহ'লে কিবা পৰি গ'ল ইয়াতে পুৰা ভিজি গ'ল ডিফুৰ ফ্লাইঅভাৰৰ তলত যিটো পোষ্ট অফিচৰ সন্মুখত আটাইতকৈ ডাঙৰ ডিফুৰ পোষ্ট অফিচ এইটোৱে হয় হেড অফিচ তাৰ সন্মুখত যিডোখৰ পানী সদায় জমা হয় বৰষুণৰ বাবে সেই বৰষুণত প্ৰায় বৰষুণ দিয়া কিছু দিনলৈ এনেকৈ জমা হৈ থাকে কাৰণ ইয়াত পানী যাবলৈ ক'তো ঠাই নাই আৰু যিসকল এফালেদি অহা যোৱা কৰে লোকসকল প্ৰায় ডিফুৰে তেখেতসকলে বজাৰ এফাল দিয়ে যায় অকমান কাৰণে নহ'লে কিবা পৰি গ'ল ইয়াতে পুৰা ভিজি গ'ল ইমান লেতেৰা পানী পানীটো জমা হৈ থাকে ইয়াতে ড্ৰেইন নাইতো এইখিনি যাবৰো কিবা পানী নাই ড্ৰেইন থাকিলে কিবা পানীটো যাব ন এতিয়াতো পুৰা ব্লক হৈ গ'ল কিন্তু সেই ৰাস্তাটো খুবেই বেয়া খোজকাঢ়ি যাবলৈ ইয়াতে ঠাই নাই আৰু যদি আপুনি 2 চকাৰ বাহন আনিছে তেনেহ'লে ৰাস্তাটোৰ মাজত গাঁত চাত আছে তাত মানুহ সোমাই পেলাই পৰে আৰু ৰাইজে কিছু কষ্ট পাই আছে কিন্তু এই অহাকালিলৈ আমি যিহেতু ইণ্ডিপেণ্ডেন্স ডে আমি চেলিব্ৰেট কৰিম কিন্তু আমি আমাৰ ডিফু টাউনত এনেকুৱা এটা অশান্তি দেখি আছোঁ সেইটো কিন্তু সেই বস্তুটো কোনো চাবলৈ আজিলৈকে চকু দিয়া নাই ইমান দিনৰ পৰা আমি বছৰে বছৰে চব চেলিব্ৰেট কৰি থাকোঁ কিন্তু এইবিলাক আচল ৰিয়েল যিবিলাক প্ৰেক্টিকেল প্ৰব্লেমছবিলাক সেইবিলাকক কোনে নটিচ কৰিব এতিয়া যিটো আপুনি এতিয়া ফ্লাইঅভাৰটো পাৰ হৈ যাব তলৰ দি ইয়াত যিটো পানীৰ কাৰণে অসুবিধা হৈছে আপোনালোকে অসুবিধা পাইছে নেকি পাই আছোঁ ক'ত থাকে আপুনি মই ডিফুত থাকোঁ ৰাস্তাত আছে কিবা আছে কেনেকৈ আপুনি অহা যোৱা কৰি আছে বজাৰলৈ ইয়াততো প্ৰব্লেমটো পাই আছে কিন্তু ইয়াত ফ্লাইঅভাৰ ফুটি যাব পাৰে তলৰদি যোৱা কষ্ট হয় তলৰদি কষ্ট হৈ আছে চাওক এই বাহনখন কেনেকৈ গৈছে কিমান পানীত ডুবি আছে কিন্তু সেয়া কোনে নটিচ কৰিব সেয়া চাবলৈ কোনে আছে চৰকাৰ নাই জানো চৰকাৰে তেনেহ'লে ইনিচিয়েটিভ কিয় নলয় এনেধৰণৰ ৰাইজক যে সদায় হাৰাশাস্তি দি আছে চাওক সেয়া পানীত গোটেই ডুবি পেলাই গৈ আছে কোনো এফালে খোজকাঢ়ি কোনো যাবলৈ নোৱাৰে ইমান অশান্তি ৰাইজে পাই আছে সেয়া কি কোনো চাবলৈ নাই নেকি সেয়ে আমাৰ আপোনালোকৰ ওপৰত প্ৰশ্ন আৰু ৰাইজে জনাওক কমেণ্টত যে এই ৰাস্তাটো কি কৰিব লাগে কাৰণ আজিৰ পৰা নহয় যেতিয়াৰ পৰা ফ্লাইঅভাৰখন সম্পূৰ্ণ হৈছে সেইদিনাৰ পৰা বহুত দিন হ'ল তেতিয়াৰ পৰা এতিয়ালৈকে পানীটো জমা হৈ থাকে যিটো আপোনালোকে ফ্লাইঅভাৰ তলত এতিয়া যাব ইয়াত যে যিটো পানী হৈ আছে পানীৰ কাৰণে ডিষ্টাৰ্ব হৈছে নে হোৱা নাই মানুহজনে বহুত ডিষ্টাৰ্ব হৈছে বৰষুণ দিয়াৰ পাছতো পটককৈ নুশুকায় কি কৰিব লাগিব বনাব লাগিব ড্ৰেইন বনাব লাগিব ড্ৰেইন বনালে পানীটো শুকাই যাব না তো বেছিভাগ মানে 2 হুইলাৰ কাৰণে প্ৰব্লেম হয় 2 হুইলাৰো বেছি প্ৰব্লেম আৰু 4 হুইলাৰটো প্ৰব্লেম নহয় এইটো বহুত অসুবিধা হয় সেইকাৰণে এইটো ৰাস্তাত আহিব ইচ্ছা নকৰে তেতিয়াও মজবুৰি হয় এইটোৱে ৰাস্তা হয় বুলি আহি থাকে এইটো ৰাস্তা ডিফুৰ যিহেতু বজাৰলৈ যায় এই এটাই ৰাস্তা আৰু বেলেগ ৰাস্তা নাই কি কৰিব লাগে এইটো চল্ভ কৰিবলৈ কি কৰিব লাগে নালা অলপ ভালকৈ বনাব লাগে এতিয়া নবনাই কাম চলি আছে হ'ব এইটো লাহে ধীৰে কিন্তু মানে বৰ্তমান অসুবিধা হৈ আছে প্ৰায় 2-3 পিছত বৰষুণ দিব আকৌ পানী জমা হ'ব অশান্তি ৰাইজৰ হয় কেতিয়াবা আমি খবৰ পাওঁ ইয়াত স্কুটি এখন পৰিলে কেতিয়াবা খবৰ পাওঁ গাড়ী এখন গাঁতত সোমাই ভাঙিলে প্ৰায় তেনেকৈ সদায় সেই অশান্তিৰ সৃষ্টি হৈ আছে এয়া চাওক এতিয়া তেখেতসকল কেনেকৈ গৈ আছে কিমান পানীত কষ্টত গৈ আছে সেয়া বস্তু আমি বিচাৰোঁ যে সেই ডিফু টাউনখনৰ এটলিষ্ট নহওক কাৰণ কাৰ্বি আংলঙত চবতকৈ হেডকোৱাৰ্টাৰ জেগা ডিফু টাউন সেই ডিফু টাউন বুলি কৈছে ন সেই ডিফু টাউনৰ মতলবটোৱে নাথাকিল তাৰ মিনিংটোৱে নাথাকিল যদি এনেধৰণৰ টাউনৰ মাজত যদি আমি দেখিবলৈ পাওঁ ধন্যবাদ